গুড মৰ্নিং। ৰাতিপুৱা আজি আমি যাব ওলাইছোঁ মালিনী থানলৈ। মালিনী থানত আমি মান্তি কৰি থোৱা আছিলে আৰু আমাৰ এটা বিশেষ এটা কাম হ'বৰ বাবে সেই কামটো এতিয়া হোৱাৰ কাৰণে আমি এতিয়া মাৰ ওচৰত পাৰ চৰাই এহাল দিবৰ কাৰণে যাব ওলাইছোঁ। এতিয়া আমাৰ লগত গৈ আছে আমাৰ মা, মই, আমাৰ দেহা মানুহ, এইফালে বুবুৱে গাড়ী চলাই আছে, এইফালে বুবু ওলাইছে। আমি এই চাৰিটি আপোনালোককো দেখাম আমাৰ এই মালিনী থান লিকাবেলিত আছে। সেই লিকাবেলি মালিনী থান দেখাত কিমান ধুনীয়া হয়, মানুহ কিমান আহে, তাৰলৈ কেনেকুৱা হয় মালিনী থান, সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'ত চাই থাকিব পাব। সকলোকেইটা মোৰ লগতে মালিনী থান চাবলৈ যাওঁ। আমি ক'ত গৈ আছোঁ দেহা মানুহ কৈ দিয়া আকৌ, ক'ত গৈ আছোঁ আমি? কি বটা এটা আমি ক'লৈ গৈ আছোঁ? মালিনী থান কৈ দিয়া। অঁ কৈ দিয়া, কৈ দিয়া। আমি ক'ত গৈ আছোঁ কৈ দিয়া আকৌ, তুমি নোকোৱা? এতিয়া গৈ আছোঁ চিলিৰ পৰা এটা শ্বৰ্টকাট ৰাস্তা আছে লিকাবালিলৈ, ডাইৰেক্ট লিকাবালি ওলাই গৈ মিনিমাম 15 কিলোমিটাৰমান মানে কম হয় আৰু এইফালেদি গ'লে। আমি এতিয়া শ্বৰ্টকাটেদি এতিয়া অৰুণাচলৰ ভিতৰেদি এইফালে এখন পূৰা অৰুণাচলৰ এই বস্তিৰ ভিতৰে আমি এতিয়া গৈ আছোঁ। এইবোৰ অৰুণাচলৰ ঘৰ, চব টকৌপাত আৰু চাংঘৰ। ওপৰত টকৌপাত আছে আৰু তলত এইবোৰ চব চাংঘৰ হয়, অৰুণাচলৰ ঘৰ হয় এইবোৰ। পাহাৰৰ কাষত টকৌপাত, টকৌপচি পাহাৰৰ কাষে গৈ আছোঁ। এইবোৰ তামোল গছ হৈছে, একদম কমলা গছ, বাঁহ গছ, টকৌপাত পুৰা। আমি ক'ত গৈ আছোঁ এতিয়া? লিকাবালি গৈ আছোঁ ন, শ্বৰ্টকাট মাৰি আছোঁ। কি ধুনীয়া লাগিছে এইখিনি টকৌপাতৰ গছ, বাপৰে ইমান ওখ প্ৰথম দেখিছোঁ। পালোহি দেই আমি এতিয়া, পালোহি আমি এতিয়া। এইটো গাড়ী ষ্টেণ্ডত এতিয়া গাড়ীখন আমি পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি এতিয়া যাওঁ এইফালে বজাৰ মানে কি আৰু দোকান আছে, এইখিনি দোকান। ইয়াৰ পৰা পূজা সামগ্ৰী ল'ব পাৰিব, ধুনীয়া বেগ বনাই থৈ দিছে, ফুল মালা, ধূপ চাকি চব ল'ব পাৰিব। আমি যিহেতু ঘৰৰ পৰা আমি গোটেই চাকি তাকি আমি লৈয়ে নিছোঁ, সেইকাৰণে আমি ইয়াৰ পৰা একো নিকিনো। এতিয়া চিধা আমি এতিয়া টিকেট কাউণ্টাৰত যাম, টিকেট কাটিম আৰু ভিতৰত সোমাই যাম। আমাৰ ডেকালৰ শুই গ'ল, আহোঁতে গাড়ী ডেকালৰ শুই গ'ল। এতিয়া ইমান ৰ'দ দিছে, ডেকালৰে আৰু এইটো শুই গ'ল। এতিয়া গৈ আছোঁ, এতিয়া ৰ'দ ইমান দিছে নহয়, চকু মেলিবই পৰা নাই। বুবুৱে এতিয়া টিকেট কাউণ্টাৰ টিকেট কাটিছে। ষ্টুডেণ্টৰ কাৰণে 5 টকা, জেনেৰেল 20 টকা, ফৰেনাৰ কাৰণে 500 টকা, ফটোগ্ৰাফী 500 টকা, ভিডিঅ'গ্ৰাফী 500 টকা, পূৰা এমাউণ্টবোৰ লিখা আছে ইয়াতে। মা আৰু বুবু সোমাই গৈছে। এই আছিল শিলৰ খটখটি, এই শিলৰ খটখটিয়েদি উঠি যাব লগা হৈছিল। এতিয়া ধুনীয়াকৈ শ্লপিং টাইপকৈ বনাই দিছে, খোজকাঢ়ি ধুনীয়াকৈ যাব পাৰে। বয়সস্থ মানুহ লাহে যাব পাৰিব ইয়াৰ ওপৰত উঠি কিনে। এইটো হৈছে পুৰণা চিৰি আৰু এয়া হৈছে নতুন চিৰি। ইয়াত ধুনীয়াকৈ হাত ভৰি ধুবৰ কাৰণে ইমান ধুনীয়াকৈ বনাই দিয়া আছে টেপ, পানীৰ টেপ। এইফালে এইটো মন্দিৰৰ পৰিৱেশ। আজি ছানডে কাৰণে মানুহ অলপ বেছি আহিছে। এয়া পাৰ চৰাই, এহাল পাৰ চৰাই লৈছোঁ আৰু এয়া মোৰ পূজা থালি লৈছোঁ মাৰ কাৰণে, মালিনী মাৰ কাৰণে মুৰ্না এখন লৈছোঁ। উৰি যাব চাবা দেই, উৰি যাব চাবা। এই আমি মা নামত এই পাৰহাল এৰি দিছোঁ পূজা কৰি। আমাৰ এতিয়া পূজা কৰা শেষ হ'ল।
পূজা কৰি এতিয়া আমি প্ৰসাদ খাই আছোঁ। তুমি কি খাইছা? দেখাই কি খাইছা তুমি? প্ৰসাদ খাইছোঁ কৈ দিয়া। আপেল খাইছোঁ কৈ দিয়া। এইটো চোৱা আকৌ মুখখন চোৱা, আপেল ভৰাই মুখখন। আপেল খাইছোঁ কৈ দিয়া। নম 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 আপেল খাইছে পোৱালিয়ে। পূৰা মানুহ ভিৰ লাগিছে, পূৰা মানুহে মানুহ আৰু আজি দেওবাৰ কাৰণে পূৰা মানুহ আহিছে। বহুত দূৰ দূৰ জেগাৰ পৰা মানুহ আহিছে। আজি কোনোবা দিল্লী মিনিষ্টাৰো আহিছিলে, সেইকাৰণে আমাৰ পূজা কৰা অকণমান দেৰি হ'ল। এতিয়া পূজা চূজা হৈ গ'ল, এতিয়া ভোক লাগিছে আমাৰ অলপমান, সেইকাৰণে প্ৰসাদেই খাই ল'লোঁ। এতিয়া এইবোৰ চব খনন কাৰ্যত ওলোৱা শিল হয়, মাটিৰ তলৰ পৰা চব ওলাইছে, পাথৰবোৰ এইবোৰ চব। এইটো এটা মন্দিৰ হয়, মন্দিৰ ওপৰৰ অংশ হয়, তলৰ অংশ খান্দি উলিয়াব নোৱাৰিলে, সেইকাৰণে এনেকৈ ৰাখি দিলে। এইবোৰ চব মাটিৰ তলৰ পৰা ওলোৱা মূৰ্তি, পাথৰ। মই এইফালে চিৰিয়েদি নামিলোঁ, এইফালে মাহঁতে এইফালে দি আহি আছে। মই শ্বৰ্টকাট মাৰি দিলোঁ। আমি এতিয়া মাহী ঘৰত গৈ আছোঁ, মাহী আইতা ঘৰত গৈ আছোঁ ন দেহা? মাহী আইতা ঘৰত আমি এতিয়া গৈ আছোঁ। হাঁহিছে চাই। পূজা কৰি মন্দিৰৰ পৰা ইয়ং গৈ আছোঁ আকৌ মাহী আইতা ঘৰত। আমি এতিয়া ফুফু গৈ আছোঁ। এইয়া মাহীহঁতৰ ঘৰ আহি পাই গ'লোঁ। ভাত পানী খাই এতিয়া আজৰি হৈ ল'লোঁ। হয়, এতিয়া অকণমান দেৰি বহিছোঁ, বহাৰ পিছত আমি এতিয়া আকৌ ঘৰলৈ যাম আৰু। এতিয়া বহুত দেৰি হ'ল, 3:30 বাজিলে আৰু এতিয়া যিমান পাৰোঁ সোনকালে যাওঁ, নহ'লে সন্ধিয়া হৈ যাব। আৰু ইয়াত অলপমান কাম এটা আছে, সেই তাতো এপাক সোমাই কিনে আৰু ঘৰলৈ যাম আৰু। কি কৈছা? বইতা কি কৈছা? বাজনী ক'ত যোৱানো? আমাৰ বাজনী ক'লৈ যোৱা? ক'ত যোৱা বেগ লৈ? না ধুনু ধুনু লাগিছে। দেখিছেনে, ইয়াক দেখিছেনে? এইটো উস্তাদি গাড়ী চলাইছা নি তুমি? দেতা মাহীহঁতৰ ঘৰৰ পৰা মই এতিয়া মাহীহঁতৰে মহা সম্পৰ্কীয় হয়, সম্পৰ্কত আমাৰ সেই মহাহঁতৰ এই তাঁতশালত আহিছোঁ। ইয়াত তেওঁ বিভিন্ন ধৰণৰ এই গামোচা, এইফালে গামোচা বৈ আছে, টচৰ হয় এইবোৰ। তেওঁ কেইবাখনো শাল আছে টচৰ। এইফালে আছে আপোনাৰ, এইফালে নতুনকৈ লগাইছে মেখেলা চাদৰ, এইফালে বৈ আছে টচৰ মেখেলা চাদৰ। তেওঁ কেইবাখনো শাল আছে, চবেই বৈ আছে। সেইফালে বৈ আছে গামোচা। এতিয়া বোৱনী কেইগৰাকী এতিয়া বৰ্তমান কিবা কামত বিজি হৈ আছে চাগে, সেইকাৰণে 3গৰাকীয়ে বৈ আছে। মই আপোনাক দেখাই আছোঁ, আপোনালোকে চাওক। গামোচা বৈ আছে এই ভণ্টিজনী, এইফালে বৈ আছে। কিমান দিন লাগে এখন গামোচা? এদিনত হৈ যায়? অঁ, বহুত ধুনীয়াকৈ ফুলটো বাচিছে, পূৰা স্পীডত বৈ আছে। শাল বহুত শাল আছে, মহাৰ কেইবাখনো শাল আছে। ইয়াৰ পৰা মানুহবোৰে বেলেগ বেলেগ জেগাত কাপোৰ নি বিক্ৰী কৰে। গামোচাবোৰ নি হ'লচেলত ইয়াৰ পৰা লৈ যায় আৰু বেলেগত বিক্ৰী কৰে। গামোচাকেইখন আপোনালোকে ধুনীয়া আহল বহল, ফুলটো বহুত ধুনীয়া হয়। ময়ো সৰু সুৰা বিহুৰ কাৰণে বস্তু এটা অৰ্ডাৰ কৰিব আহিছোঁ, সেইকাৰণে লগতে আপোনালোককো দেখুৱাওঁ ইয়াত কি কি বোৱা যায়, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু এইফালে এইফালে গামোচা লগাই আছে, এখনমান গামোচা তেওঁ লগাইছে। পূৰা বিহুৰ কাৰণে প্ৰস্তুতি চলি আছে। আপোনালোকক যদি কাৰোবাক লাগে তেনেহ'লে আহিব, ইয়াত গামোচা বহুত ধুনীয়া ধুনীয়া গামোচা আছে। ইয়াত গামোচা পায় বহুত কম টকাত, বজাৰৰ মূল্যতকৈ বহুত কমত পাব আপোনালোকে, আৰু বহুত ধুনীয়া হয় গামোচাকেইখন। আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল, মাহী ঘৰৰ পৰাও এতিয়া আহিলোঁ, বজাৰো কৰিলোঁ ন দেহা মানুহ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, কৈ দিয়া ঘৰলৈ গৈ আছোঁ। চিঞৰ চাদাৰ কৈ দিয়া, এইফালে কৈ দিয়া।
আপোনালোকে যদি মোৰ এইফালে চাইডে দেখা কৈ দিয়া যা আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ বাই বাই কৈ দে বাই বাই মানে দেখা